পৰা লৈ আহিছিলে পেহীহঁতৰ ঘৰলে বাঁহগাজ আৰু আজি বাঁহগাজৰ লগত ধুনীয়াকৈ গাহৰি মাংস খোৱা হ'ব বইল আপোনালোকক দেখাই থাকিম কেনেদৰে বনাওঁ হা এনেই অলপ ওলাই গৈছোঁ ফুৰিবলৈ ইজনী মৰমৰ আইতাজনী এফালে মানুহজনো ওলাই গৈছে আমি গৈ আছোঁ তিনিটা আৰু এইফালে চাওক চাৰিওফালে বাগান ধুনীয়া পৰিৱেশ আমি অকণমান বাগানৰ ফালে ওলাই গৈছোঁ যিহেতু আমাৰ এইফালে বাগান দেখি পাওঁ মানে আমাৰ ঘৰৰ ওচৰত নাই দূৰত আছে এইফালে আহিও ভাল লাগে ইমান ধুনীয়া এটা ভিউ চাওক আপোনালোককো দেখালোঁ আৰু এইফালে আইতাই মোক ফটো মাৰিব ক'লোঁ মানুহজনে আকৌ ভিডিঅ' কৰি আছে আইতাৰ কথা দেখিছে একদম মানে কথা শুনিলে হাঁহি পাগল হ'ব এনেকুৱা কথা কয় মানে একদম পেট 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 কৰিয়ে থাকে দুইজনীয়ে ফটো মাৰিবলৈ প'ষ্ট দিলোঁ এইফালে ভিডিঅ' কৰি আছে আজিও ৰান্ধনি আমাৰ মানুহজনীজন বেষ্ট চেফ দেই আপোনালোকে যদি কোনোবাই বিয়া সকামত কাৰিকৰ হিচাপে মাতিব বিচাৰে এখেতক মাতিব পাৰিব দেই গাইজ আৰু এইফালে আজি গাহৰি কালি আছিলে কুকুৰা আজি হ'ল গাহৰি মই এইফালে আদা নহৰু ধুনীয়াকৈ গুচাই আছোঁ এইফালে আলু গাইজ আকৌ লগ পাইছোঁ দেই সেইখিনি চেক কৰি লওঁ ধুনীয়াকৈ খৰিচা দি দিছে এইবিলাক ঘৰতে কৰা আজি অনাটো নহয় মানে আগৰে পেহীয়ে কৰি থৈ দিয়ে খৰিচা অলপ দি দিছে আৰু বেছিকৈ খৰিচা খালেও বেয়া চুলি সৰে আৰু কিবা কিবি বেমাৰ উকায় বুলি কোৱা শুনিছোঁ আৰু এইফালে ধুনীয়াকৈ আমাৰ ভাত ৰেডি হৈ গ'ল ভাতটো খাই ল'লোঁ আধা তাৰপিছতহে মনত পৰিছে ভিডিঅ' কৰিব থাকিয়ে গ'ল দেখোন তো চবকে ভিডিঅ' কৰি দিলোঁ এইফালে চবেই ভিডিঅ' কৰিব মানা কৰি আছিলে চবকে মই উঠাই দিছোঁ আৰু তাৰপিছত আমি আজিলৈ বাই